নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া জ্ঞানলৈ আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও মহৎ লোকৰ বাণী। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ আৰু যদি ভাল পায় লাইক কমেণ্ট কৰি জনাব। তুলসীদাসে কৈছিলে যে আনক আঘাত দিলে সেই আঘাত এদিন তুমি নিজেও ভোগ কৰিবা। গুণাভিৰাম বৰুৱাই কৈছিলে যে ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত। জৰ্জ বাৰ্নাৰ্ডশ্বয়ে কৈছিলে যে একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয়, তাতোকৈ জঘন্য পাপ হ'ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞাহে। শ্বেক্সপিয়েৰে কৈছিলে যে হতাশাগ্ৰস্ত লোকক প্ৰলোভিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিলে যে সময়েই ধন। হজৰত মহম্মদে কৈছিলে যে আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা। ডেল কাৰ্নেগীয়ে কৈছিলে যে এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰাই সদায়ে শিক্ষা লৈ আগবাঢ়ে। যতীন্দ্ৰনাথ দুৱৰাই কৈছিলে যে সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিলে যে নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। সকলোকে ধন্যবাদ জনাইছোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।